নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। মই আছোঁ এয়া আমাৰ পাহাৰৰ ছাইডত, বাগানৰ কিনাৰত, মজা এটা পৰিৱেশত। তাৰপৰা মোৰ লগত আছে আমাৰ সদায় ভিডিঅ'ত দেখি থকা নিৰ্মল শইকীয়া, তাৰপৰা কৌশিক গগৈ আৰু দেৱাশিষ গগৈ। এইফালে এটা ছোৱালী নিচিনা চেলফিছ চলি আছে। তাৰপৰা এই আৰু চাই থাকক ভিডিঅ'টো। সকলোকে লক্ষী পূজাৰ আন্তৰিক শুভকামনা থাকিল। চাই থাকক ভিডিঅ'টো শেষলৈকে। এজন পুৰা অসমৰ বিখ্যাত কণ্ঠশিল্পী নিৰ্মল শইকীয়া আৰু এজন কেচিঅ' প্লেয়াৰ দেৱাশিষ গগৈ। এতিয়া আমি সেয়া আমাৰ মঞ্চত নিৰ্মল শইকীয়া। নিৰ্মল, ক'ত গ'লা তুমি? ক'ত গ'লা এইফালে আহা। এইজন নিৰ্মল শইকীয়া এতিয়া গান এটা গাব। এতিয়া ধুনীয়াকৈ গোৱা। এইটো অফ নহ'ব, তুমি গান এটা গোৱা। ৰেকৰ্ডিং হৈছে ব্ৰ। ই গাব, আপোনালোকে শুনিবলৈ পাব নিশ্চয়। চাই থাকক। এয়া আমাৰ মঞ্চত নিৰ্মল শইকীয়া, যাক আপোনালোকে মোৰ আগৰ এটা ভিডিঅ'ত দেখিবলৈ পাইছিলে, ফুলাং এক প্ৰেম কথা। তাৰপিছতে ইয়াক এবাৰ দুৰ্গা পূজাত আমি লগ পাইছিলোঁ। সি আমাক লগ পাওঁতে কেনেদৰে চিঞৰিছিলে সেয়া আপোনালোকে দেখিবলৈ পাইছিলেই চাগে। যদি নাই দেখা, আগৰ ভিডিঅ'টো একবাৰ ক্লিক কৰি চাই লওক। এয়া আমাৰ মঞ্চত নিৰ্মল শইকীয়া। তুমি যেন পপীয়া তৰা আকাশত বুতি লৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ, তুমি যেন পপীয়া তৰা আকাশত বুতি লৈ। ধন্যবাদ তোমালৈ বহুত ধন্যবাদ থাকিল। আৰু তোমাৰ ভৱিষ্যত জীৱন সুখৰ হওক, সমৃদ্ধিময় হওক, তাৰে কামনা কৰি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। গাব নাজানো, এনেও নাজানা বুলি ময়ো গম পাওঁ। মই জানো মানুহক হহুৱাবৰ কাৰণে মই ক্লিপ ল'লোঁ। তো আপোনালোকে এনজয় কৰক। ঘৰতে বহি এটা হাত চাপৰি মাৰি দিব। গান গাব নাজানো, তথাপিও অকণমান নীৰজ শইকীয়াই মানে অনুৰোধ কৰাৰ কাৰণে অকণমান গাই দিলোঁ। শুনিবলৈ বেয়া পাইছে যদিও আৰু ক্ষমা কৰিব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে ইয়াৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। মই আহি গ'লোঁ লক্ষী পূজা খাবলৈ কাজিৰঙাৰ ব্ৰেণ্ড এম্বেচাডৰ মিৰুস্মিতা গগৈ ঘৰ। আৰু তাইৰ ঘৰলৈ মোক নিমন্ত্ৰণ দিছিলে লক্ষী পূজা খাবৰ বাবে। মানে মই নিজে ফোন কৰি সুধিছিলোঁ পাতিছা নাই। তাৰপৰা এয়া গৈ আছোঁ। জয় দুৰ্গা মাই কি জয়। দিয়ক কি আছে? বিশেষ থালি হয় নে মোৰ কাৰণে একদম ধুনীয়াকৈ। কি ভাগ বতৰা আকৌ। গৃহস্থ আমি লক্ষী পূজা খাবলৈ আহি গ'লোঁ তৃতীয়হঁতৰ ঘৰত। এইফালে ভকত বৈষ্ণৱে খাই আছে। এইবিলাক কি মোচন আকৌ ভকত বৈষ্ণৱৰ প্ৰাৰ্থনা এটা গাই দিয়ে। নাজানো হ'ব মই নেক্সট
এনেদৰে চাকি বন্তি জ্বলাই আমাৰ ঘৰতো এতিয়া প্ৰসাদ চসাদ খালোঁ আৰু ভিডিঅ'টো এনেদৰে সামৰিব লৈছোঁ। ভিডিঅ'টোত যদি কিবা নক'বলগীয়া কথা ক'লোঁ বা কিবা যদি তেনেকুৱা কৰিলোঁ নিজৰ বুলি ভাবি ক্ষমা কৰি দিব আৰু অন্য এটা ভিডিঅ'ৰ বাবে অপেক্ষা কৰি থাকক। তাৰপৰা লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব। ধন্যবাদ।